সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল। যোৱা খণ্ডটোত আমি অৰ পৰা ৰিলৈকে স্বৰচিহ্নৰ ব্যৱহাৰ আৰু উচ্চাৰণৰ সম্পৰ্কে বিতংকৈ আলোচনা কৰিলোঁ। আজি আমি এৰ পৰা অলৈকে যিখিনি যোৱা খণ্ডত আমাৰ থাকি গৈছে এইখিনি আজি আমি বিতংকৈ আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ। আশা কৰিছোঁ তোমালোকে স্বৰচিহ্নৰ ব্যৱহাৰ আৰু স্বৰচিহ্নৰ সৈতে আমি কেনেদৰে শব্দ উচ্চাৰণ কৰিব পাৰিম ইয়াৰ বিষয়ে বিতংকৈ আজি তোমালোকে শিকিব পাৰিবা। আশা কৰিছোঁ তোমালোকে স্বৰচিহ্নৰ সম্পৰ্কে আজি শেষৰ খণ্ডটোত সম্পূৰ্ণভাৱে বুজি পাব। তেতিয়াহ'লে আহা আমি আজি আমাৰ ই মাধ্যম পাঠদানটো আৰম্ভ কৰোঁ। এ সমান একাৰ, ক যোগ একাৰ সমান কত একাৰ কে, খ যোগ এ সমান কত একাৰ খে, ম যোগ একাৰ সমান মত একাৰ মে, কেঁকুৰা কটিয়াৰ কে হৰচুগাৰ কু ওপৰ চন্দ্ৰবিন্দু ৰটাকাৰ ৰা কেঁকুৰা, খেল খত একাৰ খে ল খেল, মেকুৰী মটেকাৰ মে হৰচুগাৰ কু ৰ দীৰ্ঘকাৰ ৰি মেকুৰী, ঐ সমান ঐকাৰ, ক যোগ ঐকাৰ সমান কত ঐকাৰ কৈ, ম যোগ ঐকাৰ সমান মত ঐকাৰ মই, ল যোগ ঐকাৰ সমান লত ঐকাৰ লৈ, কৈলাশ কতৈকাৰ কৈ লটাকাৰ লা তালুবিয়া খ কৈলাশ, মৈদাম মধ্যৈকাৰ মই দন্ত্য দতাকাৰ দা ম মৈদাম, খালৈ কত আকাৰ খা লতৈকাৰ লৈ, উ সমান উকাৰ, ক যোগ উকাৰ সমান হৰচুগাৰ কু, ম যোগ উকাৰ সমান মৰচুকাৰ মু, দন্ত্য যোগ উকাৰ সমান দন্ত্যাৰ্থচুকাৰ টু, কুৰ হৰচুগাৰ কু ৰ কুৰ, মূৰ মৰচুগাৰ মু ৰ মূৰ, তোমাৰ দন্ত্যাৰ্থচুকাৰ টু মটকাৰ মা ৰ তুমাৰ, ঔ সমান ঔকাৰ, ক যোগ ঔকাৰ সমান কত ঔকাৰ কৌ, গ যোগ ঔকাৰ সমান গত ঔকাৰ গৌ, ৰ যোগ ঔকাৰ সমান ৰত ঔকাৰ ৰৌ, কৌৰৱ কতকাৰ কৌ ৰ ৱাব্য কৌৰৱ, গৌৰৱ গতকাৰ গৌ ৰ ৱাব্য গৌৰৱ, ৰৌ মাছ ৰতকাৰ ৰৌ মটকাৰ মা দ্বিতীয়াছ ৰৌ মাছ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি স্বৰচিহ্নৰ একাৰ, ঐকাৰ, উকাৰ, ঔকাৰ ৰ বিষয়ে আলোচনা কৰা হ'ল আৰু যোৱা খণ্ডটোত আমি বিশেষকৈ আকাৰ, হৰ্ষৈকাৰ, দীৰ্ঘৈকাৰ, হৰ্ষৌকাৰ, দীৰ্ঘৌকাৰ আৰু ঋকাৰ বিষয়ে বিতংকৈ আলোচনা কৰা হৈছিল। আমি স্বৰচিহ্নৰ জৰিয়তে আমি যিকোনো শব্দ কেনেদৰে উচ্চাৰণ কৰি গঠন কৰিব পাৰোঁ আৰু শুদ্ধকৈ পঢ়িব পাৰোঁ ইয়াৰ বিষয়ে আমি জানিব লাগিব আৰু সেইকাৰণে এই চিহ্নবিলাক আমি সম্পূৰ্ণকৈ জনাটো উচিত। এই চিন বা চিহ্নবোৰকে আমি স্বৰচিহ্ন বুলি কোৱা হয়। আকাৰ, হৰ্ষৈকাৰ, দীৰ্ঘৈকাৰ, হৰ্ষৌকাৰ, দীৰ্ঘৌকাৰ, ঋকাৰ, একাৰ, ঐকাৰ, উকাৰ, ঔকাৰ। আজিলৈ আমাৰ পাঠদান ইমানতে সামৰণি মাৰিছোঁ। পৰৱৰ্তী পাঠদান উপভোগ কৰিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব
পাৰিব। নমস্কাৰ।